ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। এইবাৰ কোকৰাঝাৰ জিলাৰ ১ নং গোলাডাংগীৰ পৰা নিৰুদ্দেশ ২ সন্তানৰ মাতৃ। নিৰুদ্দিষ্ট ২ সন্তানৰ মাতৃ ১ নং গোলাডাংগীৰ মহাদেৱ অধিকাৰীৰ পত্নী চম্পা অধিকাৰী। মহিলাগৰাকীৰ বয়স আনুমানিক ৩৫ বছৰ। যোৱা ৩ তাৰিখ পুৱা ৮ বজাত গাঁৱৰ এঘৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছৰে পৰা বোৱাৰীগৰাকী নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। বহু ঠাইত বিচাৰ খোচাৰ কৰাত কোনো সন্ধান নোলাল চম্পা অধিকাৰীৰ। বহু আতংকিত হৈ পৰিয়ালৰ লোকে কাষ চাপে আৰক্ষীৰ। গোসাইগাঁও থানাত লিখিত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। লগতে একমাত্ৰ ভৰসা হিচাপে কাষ চাপে সংবাদ মাধ্যমৰ। গতিকে ফটোত দেখা মহিলাগৰাকীৰ যদি কোনোবাই দেখা পায় তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। লগতে সন্ধান দেউতাজনক মহাদেৱ অধিকাৰীয়ে দিব আকৰ্ষণীয় সন্মান। যোগাযোগৰ নম্বৰ 9678034531 আৰু 8472863111 আৰু 8011610210। মোর নাম মহাদেব অধিকারী, ১ নং গোলাডাঙ্গি, পোস্ট অফিস গোলাডাঙ্গি, জেলা কোকরাঝার, আসাম, থানা গোসাইগাঁও। মানে মোর বউ আর কি মঙ্গলবার দিন নিখোঁজ হয়েছে ৩ তারিখ এলা সন্ধ্যা ৮টা সাড়ে ৮টার দিকে নিখোঁজ হয়ে যায়। কোনো সন্ধান পাওয়া যায় নাই। গতিকে এই সাপকাটা থানা তো এজাহার দিছুং, দেওয়ার পরে কোনো সন্ধান পাওয়া হয় নাই। যদিও মানে চেষ্টা করি আছে। আসামের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মামাকে মুই আবদার করম যাতে মোর বউ যাতে সসম্মান যাতে আনি দেয়। আর তার সাথে এই যে আমার ছাওয়া পাওয়া ২জন আছে, এরা তার মুখে যদি হাসির মুখ ফুটির পায়, এটাই আর কি অনুরোধ।